ধরে কাই হয়ে যাচ্ছে পূজাত কি তালি বিলি ইয়ার গাইস আজি দেখে আছে আপোনালোকে লো কোৱালিটি কিন্তু আজি ৰাতি দেখাম আপোনালোকক বঢ়িয়া ক্ৰিষ্টেল ক্লিয়াৰিটি মানে আজি লগৰ এটা আইফোন নতুনকৈ আনিছে সেইটো আইফোন দিয়ে আজি ভিডিঅ' কৰি আপোনালোকক দেখাই আছোঁ আৰু মানে আজি পূজা চাব যাম মানে আগৰ নিচিনাকৈ আজিও দোকানতে মই আপোনালোকে গমে পায় দোকানৰ পৰা ব্লগ আৰম্ভ কৰোঁ মই যেতিয়া হ'লেও মানে কি কৰিব গাইছ দোকানতে আহোঁ দোকানৰ পৰাতে আৰম্ভ কৰিব লাগিব কি বে কিন্তু যাই আছোঁ আজি পূজা চাব মানে শিৱ পূজা হৈ আছে বম ভল বম বাবা না কি ইয়া গাইছ আমি দুটা থাকোঁ দোকানত দিনে আপোনালোকে আহিব পাৰে আহে যদি অকণ ছাপোৰ্ট কৰক আমাৰ ইউটিউব চেনেলৰ আৰু ইফালে দোকানখনতো দিয়ক পিছে ৰাতি লগ পাই আছোঁ এতিয়া হে গুৰু চুৰু কথা ইমান লেট গাইছি কথা ভয় লেট কৰা লাগা আমাৰ এইটো চেনেল আছে গাইছ আহি গ'ল মানে আইফোন মানে 2 দিন আগতে আনলা লাইটটো নুমাই দিয়ে এইটো দেখাব লাগিব না ক্লাছেদি মানে গাইছ আজি এইটো দিয়ে ভিডিঅ' কৰি দেখাম আৰু আপোনালোকক মানে ভাল কোৱালিটি দেখাম আজি চাওক 11 12 গাইছ 12 আজি এইটো দি ভিডিঅ' কৰি দেখাই আছোঁ মানে আজি কোৱালিটিৰ ভিডিঅ' পাব আপোনালোকে আমাৰ এইটো ধনী দছ গাইছ ৰেডি পূজা চাব ৰেডি আজি মানে শিৱ পূজা বম বল বম বাবা আহি গ'ল আমাৰ চাপৰি দছ আহি গ'ল বৰ ভাল লাগিলে চিনিয়ে পাই ইয়াত আমি দিয়ক গাইছ মানে গাইছ এতিয়া আপোনালোকক ভাল কোৱালিটি দেখাব পৰা নাই মানে আইফোনটো থকা লগটো আগত চলাই যাই আছে গাড়ী সেইকাৰণে আৰু তাতে দি দিব কাৰণে 2 দিন হ'ল মাত্ৰ আইফোন চাইফোন বাগৰি পৰিলে এতিয়া ফাটি যাব ফুটি যাব মানে গাড়ীৰ পৰা পেলাই দিব পাৰোঁ না মই মোৰ লগত ৰিক্সা সেইকাৰণে আৰু তাতে যাই কিনে দেখাই আছোঁ নাই কি হোটেল বঢ়িয়া আজি ছোৱালী চাবহি গাইছ আহি পালোঁ পূজা লাগছি আৰু আগত চাব পাৰে আপোনালোকেও কেনে লাগিছে গাইছ ক'ব কোৱালিটি মানে এটা ল'ম বুলি ভাবিছোঁ মই যদি ভাল লাগছি বঢ়িয়া বনাইছে গাইছ ভেৰি গাড়ীখনৰে ইমান দাম নহয় এবাৰ ল'লে পিছত উঠিম দে এটা অলপ তাকেইতো আমি কি কৰি আছো এতিয়া মক্কেল মাৰি আছো এইটো মন্দিৰটো বঢ়িয়া ধুনীয়া একদম যাব লাগিছিলা লিখা চাগে নহয় কাক দেখাই আছা মই এটা দেখাই আছো আমাৰ এই চেনেল নিবা আহিছি গাৰ্লফ্ৰেণ্ডৰ কাৰণে কিবা কি ল'বি গাড়ী 60 FPS লাগবই চাব হ'ব এতিয়াহে কি ল'বি কি লাগে আমাৰতো কায়ো নাই ইয়াৰ আৰু ইয়াৰতো কি ল'ম আৰু ইয়াৰে চাং দে কি দেখাইছে লুবি নে কি যাবনে এই ব্লগ বনাই আছো মই লগ পালে বিকাশ দাক মোক দিলে হ'ল মোক দিয়াৰ পিছত ডিলেট কৰিবি কি আছে দে এনে নহয় আছিলা ইমান ভোক লাগছে দে খাব যাবি ইমান খাব বহিলো ৰ মেনু চাই আছো এতিয়া খাব বহি আছো কি চাই আছা কি খাবি ইমান চাই আছে আমাৰ ছাৰে কি খাবি খাব লৈছো ৰ ভাই আৰম্ভ কৰিলে আহি গেল মাত্ৰ কি ভালটো মানুহ বে দিয়া আৰু দিয়া নামেন ধুনীয়া চিলা আহে নাই খাই থাক তই ৰহিনী আহিছি কৈছোঁ ৰ খাই থাক গাইছ
ওই ধর একাই হয়ে পারছি না পূজাত কি তালি বিলি ইয়ার ধর গাইছ ধুল্লু কয়া ই তাৰমানে পূজাত বহুত অভদ্ৰামী আৰু সেইকাৰণে ধুল্লু আৰু এনেকৈ ধৰি দিছোঁ মানে তোৰ কাৰণে ধৰছোঁ এতিয়া বুজি পাইছে আপোনালোকে মানে এই চাইকেল লৈ আহিছিল একলা আহিছিল বোলে আমাক লগ নাপালে এতিয়া আৰু লগ পালে এতিয়া অহা টাইমত এতিয়া আৰু একলা ভাল নালাগে আহি পাতিব সেইকাৰণে চাইকেলত একদম চাইকেলখনক ঘূৰি লৈ আহিছোঁ ইয়াত সেইকাৰণে কৈছিলোঁ গাইছ বেয়া ভুল নকৰিব মানে এনেই কৈছিলোঁ আৰু এইটো পূজাৰ কাৰণে মানে আগত ইম্প্ৰুভ দিয়াৰ কাৰণে এইটো ভিডিঅ' বনাইছিলোঁ আৰু ভাল পাই লাইক শ্বেয়াৰ কৰি দিব আৰু নাই কি মোবাইল মানে বেয়া মোবাইল গাইছ আহি পালোঁ ঘৰ মানে আস্তে যাই আছোঁ বেলেগ কথা গেল গোটেই ঘৰে আমি এতিয়া আস্তে যাই আছোঁ আমাৰ নিজৰ ঘৰত মানে আজি এইখিনিতে আৰু চেছ ব্লগটো মানে ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু মানে বহুত ধেমালি কৰিলে আজি কিন্তু পূজা চাব গৈছিলোঁ একো দেখা নাপালোঁ গায়ক আছিল উঠি কিন্তু নাচালোঁ সেইকাৰণে ঘৰত আহিলোঁ ইখন জিলেপি আনিছি মই নানিলে আকৌ সেইকাৰণে আহি পালোঁ আৰু বুজি পাইছে মানে মাতটো পাইছে না মোৰ দিয়ক গাইছ ঘৰ পাইছোঁ মানে ঘৰক লাগি লৈ যাম আৰু ইয়াক ভয় লাগে তাৰমানে বৰ ভয় লাগে মোৰ ঘৰত সেইকাৰণে ইয়াক দি আছোঁ লাইক তোমাৰ দেখা নিচিনা দিয়ক গাইছ গুড নাইট যাবি আৰু